Hey guys, welcome back to my YouTube channel Nibiraj Vlogs. তো মানে মই এইকেইদিন ঘৰৰ পৰাই ভিডিঅ' দি আছো। তো আপোনালোকে তাৰ পৰা হয়তো আপোনালোকে বিৰক্তি পাবও পাৰে, মানে আপোনালোকে ভাবিব পাৰে যে এইকেইদিন কি ভিডিঅ' দি আছে ঘৰতে, আজি কি কিবা বেছিয়াকে কালি কি অমুক পৰহি কি অমুক। তো মানে এইকেইদিন ঘৰৰ পৰাই দি আছো, তো তাৰ বাবে আপোনালোকে বেয়া নাপাব কাৰণ বাহিৰত যাব পৰা নাই। তো মানে আজি হল আমার নেক্সট লেভেল ফ্যামিলির যিজন মানে আই লাভ ট্রেভেল এন্ড ফুডর মানে বিকাশ দা। তো মানে বিকাশ দার আজি জন্মদিন। তো মানে বিকাশ দাই যিখিনি কষ্ট কৰিছে, তো সেইখিনি কষ্ট আমি সকলোৱে চেলিউট দিব লাগিব, কাৰণ এই ঠাণ্ডাৰ দিনতো তেওঁলোকে অল ইণ্ডিয়া ৰাইড মাৰিছে, তাৰপিছত অল আছাম মাৰিছে। তো এনেকুৱাকে রাইড মাৰি আছে। তো বহুত চেলুট কৰিছোঁ। তো মোৰ ফালৰ পৰা আৰু আমাৰ চেনেলৰ ফালৰ পৰা, নিবিৰাজ ভ্লগ চেনেলটোৰ ফালৰ পৰা, তো আমি তেখেতক আমাৰ ফালৰ পৰা চেলুট জনাইছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো আমি যেনেকৈ মানে তেখেতৰ ভিডিঅ' অপেক্ষা কৰি থাকোঁ, তো তেনেকৈ আৰু আগুৱাই যাওক। তো আমাকো ভাল কণ্টেণ্টৰ ভিডিঅ' দি কিনে আমাকো অলপমান মনটো উৎসাহিত কৰক। তো এইখিনিয়ে আছিল। তো এইকেইদিন মই ঘৰৰ পৰা ঘৰৰ পৰা মানে ভিডিঅ' দি আছোঁ। তো তাৰ বাবে বহুত চৰি। তো ভিডিঅ' আহিব লাহে আহি আছে। তো এইকেইদিন মানে অলপমান এক্সামৰ কাৰণে ঘৰৰ পৰাই দিছোঁ, তো বেয়া নাপাব। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই কিনে আপোনালোকৰ ভাল লাগিল, লাইক কৰিব, কমেণ্ট কৰিব, আৰু নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। লগ পাম এটা বেলেগ ভিডিঅ'ৰ লগত, নতুন জেগাৰ লগত। টিল দেন টাটা, বাই বাই।